मैं जो एक्सपेक्ट किया था इतना ही मिला, सो मुझे बहुत खुशी हुई। मैं ऑल आसाम में टॉपर आई हूँ 96 लेके, तो मुझे बहुत खुशी है। और माँ पिताजी को क्या बोलेगा, किसे? मम्मी पापा की वजह से ही मैं इधर तक आई हूँ, मतलब वो लोग मुझे बहुत सपोर्ट करते हैं, इसलिए मैं बोलते हैं सुबह भी मतलब जल्दी उठ के पढ़ना चाहिए, मतलब ज़्यादा आलतू फालतू करना नहीं चाहिए। माँ बाबा की वजह से ही मैं मतलब इधर तक पहुँची हूँ, इसलिए उन लोगों को मैं दिल से थैंक यू बोलना चाहती हूँ। कितना घंटा पढ़ाई करता था? मैं 24 आवर में तो मैं 4 घंटा 5 घंटा ही पढ़ती थी सर। आज है आपका सफल से, वो जो असम का स्टूडेंट सब है उसको क्या मैसेज दे सकते हैं? मैं ज़्यादा तो नहीं मतलब बोल सकती, अभी मैं बोलूँगी अच्छे से मन लगा के पढ़ो। इतना जो हम पढ़ते हैं वही जो हम सोच के पढ़ते हैं जितना मिलेंगे, तो हमें मतलब बहुत हार्ड वर्क करना चाहिए। हाँ, और आपका जो स्कूल? हाँ सर, ऑल थैंक्स तो कॉलेज में ही जाता है। मेरा कॉलेज का नाम NRDS सीनियर सेकेंडरी स्कूल। सर लोगों को मैं बहुत दिल से थैंक यू बोलना चाहती हूँ। उन लोगों की वजह से मैं इतना इधर तक आई हूँ, वो लोगों के सपोर्ट से ही। मतलब वो लोग मुझे इतना सपोर्ट करते हैं कि मैं भी पढ़ने के लिए इतना कॉन्फिडेंस में आई हूँ। सर लोग बहुत मतलब सपोर्ट करते हैं मुझे, तो थैंक यू बोलना चाहती हूँ सर लोगों को दिल से। कितना नंबर? मैं पॉलिटिकल साइंस में 86 और एडवांस बोर्डो में 90, ML बोर्डो में 96 और इंग्लिश में 86 और इकोनॉमिक्स में 70 और एजुकेशन का सर देखना पड़ेगा। आगे मैं मतलब मेजर पॉलिटिकल लेना चाहती हूँ और आगे जाके UPSC एग्ज़ाम देना चाहती हूँ, मतलब सो इसलिए पॉलिटिकल मेजर लेके मैं अपना ड्रीम पूरा करना चाहती हूँ। আজি যে এই HSC এক্সামত অল অসমত টপাৰ হিচাপে আমাৰ গাঁৱৰ পৰাও এজনী ছোৱালী পাছ কৰিলে বা টপাৰ হিচাপে আহিল, এইটোৰ বিষয়টো আমি কম মতে বহুত আনন্দিত আছোঁ, ভাল লাগিছে। আজি বহুত দিনৰ মূৰত ফাৰ্ষ্ট ডিভিজনটো হৈ আহিছিল বাৰু, কিন্তু টপাৰ হিচাপে সেইজনীয়ে ফাৰ্ষ্ট আৰু 85 লৈ পেলাই ডিষ্টিংশ্যন যিটো ল'লে সেইজনীয়ে ফাৰ্ষ্ট। গতিকে আমি গাঁৱৰ হিচাপে তেওঁক বহুত লৈ পেলাই আমি গৌৰৱ ফিল কৰি আছোঁ। সেইটো হিচাপে আমি আজি আপোনালোকৰ লগত লৈ বা আমাৰ যিটো তেওঁ পঢ়িছিলে NRDS কলেজৰ পৰা আমাৰ টিচাৰসকলে গোটেই আহিছে, আৰু আমাৰ যিটো আগত হাইস্কুলত যিটো পঢ়ি আছিলে UN একাডেমীৰ টিচাৰসকলেও আহিছে, গোটেই আমাৰ এই গাঁৱৰ মুৰব্বীসকল মহিলাসকল আহিছে, সম্বৰ্ধনা জনাইছে, তেওঁক আশীৰ্বাদ দিবলৈ আহিছে। সেইটোৱে ভাল লাগিছে। ভাল লাগিয়ে আজি চবে একগোট খাইছোঁ আৰু কামনা কৰোঁ তেওঁৰ ভৱিষ্যতত মংগল হওক আৰু চেষ্টা কৰক, সেইটো আমি কামনা লৈ পেলাই আহিছোঁ। তেওঁক পৰাপক্ষত আপোনালোকে জ্ঞান দিব বা ছাজেষ্ট দিব, পৰাপক্ষত আমিও গাঁওবাসী হৈ পেলাই গাঁৱৰ মুৰব্বী হৈ পেলাই এটা কথা কম বা দুটা কথা কম যিখিনি আমাৰ তেওঁৰ কাৰণে ভাল হয়, সেইখিনিতো আমি বিচাৰোঁ। কি ক'ব? বহুত ভাল লাগিছে, মনত বহুত ভাল, যে মানে তেওঁৰ মানে ভৱিষ্যত যাতে ভাল হয় ঈশ্বৰৰ কাছে মই প্ৰাৰ্থনা কৰিলোঁ। বহুত ভাল লাগিল মোৰ। মানে প্ৰথমত মানে ক্লাছ 10 লৈকে আমাৰ UN একাডেমি দক্ষিণপাটতে পঢ়িছিলে, আৰু সেই সময়ত তেওঁ মানে 71 পইণ্ট কিমান মই পাহৰিলোঁ অলপ পাৰ্চেণ্ট লৈ পেলাই মানে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন কৰিছিলে। আমি জাষ্ট মানে ফাউণ্ডেশ্যনটো কৰি দিছিলোঁ, আৰু NRDS কলেজত পঢ়ি মানে এইবাৰ ৰিজাল্টটো মানে 85.8% লৈ পেলাই তেওঁ মানে ৰিজাল্টটো ভাল কৰিল। এইটো শুনি পেলাই বহুত ভাল লাগিছে। সাফল্যৰ আঁৰত ঘৰৰ নিশ্চয় আপোনাৰ মানে সাফল্যত মানে ছোৱালীৰ যিটো সাফল্য ইয়াত ট্ৰেইনিকোনীয়া মানে নিশ্চয় যোগদান থাকিব। আমাৰ NRDSৰ যিটো মানে প্ৰফেচাৰ লেকচাৰাৰ তেওঁলোকৰ নিশ্চয় থাকিব, দেউতাহঁত থাকিব, আৰু নিজে বহুত চেষ্টা কৰিছে, যাৰ কাৰণে আজিৰ মানে ফলাফলটো তেওঁ পাব সক্ষম হ'ল। হয়, তাইৰ ৰিজাল্টটো পাই আমি অতিকৈ আনন্দিত হৈছোঁ, লগতে গৌৰৱ অনুভৱ কৰিছোঁ। তাইৰ এই সাফল্যই বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ বহুত সুনাম কঢ়িয়াই আনিছে, আৰু তাইৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলক এই মঞ্চৰ পৰা আপুনি কি আহ্বান জনাব? সকলোৱে কষ্টৰ অসাধ্য একো নাই,
সকলোৱে মন পুতি পঢ়ক আৰু নিজৰ নিজৰ লক্ষ্য থিৰ কৰি সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি লাগক ভালকৈ অধ্যয়ন কৰক নিশ্চয় সকলোৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এই সাফল্যত অভিভাৱকসকলৰো হয় তেখেতসকলৰ মানে সহযোগিতাৰ অবিহনেতো আমাৰ বিদ্যালয় একো কৰিব নোৱাৰাৰ নিচিনাই গতিকে তেখেতসকলৰো দায়িত্ব আছে আৰু তেখেতসকলৰ দায়িত্ব আৰু সহযোগিতাৰ কাৰণেই আমি বিদ্যালয়সমূহেও ভাল ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে তেখেতসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ সহযোগিতাৰ বাবে